welcome back to another video. So guys, আজি গৈ আছো বিয়া এখন আছে, বিয়াখন খাবলৈ গৈ আছো। আজি মই এই 4 বছৰ মান পিছত বিয়া খাম। 2019তে বিয়া খোৱা, একদম পুৰা বোকা লাগিছে দেই। তাৰপিছত আজি 4 বছৰ পিছত বিয়া খাবলৈ গৈ আছো এয়া পেৰেণ্টছৰ লগত। আৰু এইফালে আছে হিপো ডাৰ্লিং আছে আমাৰ। হিপো কেনেকুৱা অভিজ্ঞতা বিয়া খাবলৈ যাবা আজি? অভিজ্ঞতা জীৱনত বিয়া খাই পাইছা নাই? জীৱনত বিয়া খাই পাইছা নাই? মই নাই পোৱা মই বিয়া খাই পোৱা নাই আজিকালি। কি খোৱাব এক্সাইটেড হৈ আছো আমি। এতিয়া আমি বিয়া খাবলৈ গৈছো। চাই থাকক ব্লগটো। আকৌ নেক্সট ভিডিঅ' মই যিহেতু আজি 4 বছৰ পিছত বিয়া খাই আছো, আকৌ নেক্সট ভিডিঅ' সেই বিয়া এই খাম আৰু দেই চয়নিকা তাৰপিছত নেক্সট খাম। চাই থাকক ব্লগটো। আমি গৈ আছো এতিয়া গাড়ীত। বতৰটো পিছে অকণমান বৰষুণ দিয়া কৰিছে, চাওঁ কি হয়। চাই থাকক। এয়া আমি চতে ফাইনেলি তেল ডিপু পাই গ'লোহি আৰু ইয়াত অলপ তেল অকণমান ভৰাই ল'লোঁ। ইয়াত মানে কি হয়, খানাটো ভালকৈ খালে ভাল লাগে আৰু ন চয়নিকা? তই চাগে পুৰাটো কৰিবি ন আজি? তাকে পেটৰ ওপৰত নিৰ্ভৰ কৰিব তোমাৰ। চাব লাগিব চয়নিকা আজি পুৰা খাব আৰু তাকে কি খুৱাই খানাটো আপোনালোকক দেখাম আৰু। মোৰ আজি ফুলিযোৰ পিন্ধোতে ঘণ্টামান লাগিছে। মানে কি হ'ল, মই মানে লগুণজনীক ইমান ডাঙৰ ফুলি পিন্ধিছিলোঁ, তেতিয়া পটককৈ সোমাই গৈছিলে দেই। এতিয়া মানে মোৰ কাণৰ ফুটাটোৱে সৰু হৈ গ'ল নে ফুলিযোৰে হেৰিডাল ডাঙৰ নে একদম সোমোৱাই নাই মানে কাণত। কিমান অশান্তি লাগিছে। মই বহুত বেছি চিম্পুলকৈ আহিছোঁ। এনেকৈ বিয়া খাবলৈ চাগে কোনো নাই, ইমান চিম্পুলকৈ আহিছোঁ। কাৰণ হেৰি পটককৈ আহিলোঁ আৰু নাই। আৰু আমি য'ত মানে বিয়া খাবলৈ যাওঁ ইমান চিনিও নাপাওঁ, হয় নাই? আমি য'ত মানে গাইজ বিয়া খাবলৈ যাওঁ আমি একচুৱেলি ভালকৈ চিনি নাপাওঁ। এনেই জাষ্ট খাব লাগে কাৰণে খাবলৈ যাওঁ আৰু খালি খানাটোৰ কাৰণে যাওঁ, হয় নাই চয়নিকা? বিচাৰ আমি দুটা খানা খাবলৈ গৈছোঁ দেই, অন্য একো নহয়। আৰু তহঁতি? আমি বিয়া চাবলৈ যাওঁ। সিহঁতে চাবলৈ যাওঁ, আমি খাবলৈ যাওঁ। কাৰণ আজি একদম পুৰা 4 বছৰ মূৰত বিয়া এটা খাম আৰু পুৰা এক্সাইটেড হৈ আছোঁ, হয় নাই চয়নিকা? পুৰা এক্সাইটেড হৈ আছোঁ। আৰু যিমান পাৰোঁ মই বিয়া কেপচাৰ কৰিবলৈ অকণমান চাম আৰু, কিন্তু ইমানো কৰি থাকিব নোৱাৰি ন, লাজ লাগে ন বিয়াত। কেনেকৈ কৰি থাকিব হয় নাই? ভিডিঅ'য়ে কৰি থকা হ'ব নহ'লে বিয়াত। আৰু সেইকাৰণে আৰু যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। চাই যাওক এতিয়া 7টামান বাজিলে নেকি? 7টা বাজি গ'ল নি বাৰু? 7:30মান হ'ল নি? 7:30মান হৈছে। আমি আজি আহি পেলাই ডিনাৰ নকৰিলেও হ'ব আৰু। বিয়াত চাগে আমিয়ে লাষ্ট নেকি? মাংস চাংস নাইকিয়া হ'ল নেকি ঠিক নাই। আমি মানে বহুত দেৰিকৈ আহিছোঁ। অহা প্লেনো নাছিলে। আৰু বিয়া মাতিবলৈ যাওঁতে হেৰি ঘৰত আমি এটাও নাছিলোঁ, হয় নাই বাৰু? হা দেখিছে এনেকুৱা বিয়া খাবলৈ, সেইকাৰণে চব আহিছোঁ। নহয় আমি কোনো নাছিলোঁ বিয়াত। যোনদিনা মাতিবলৈ আহিছিলে অকল আইতা আছিলে মানে, কিন্তু আমি গোটেই একদম গাড়ী আহিছোঁ বিয়া খাবলৈ। একো নাই, খাব লাগে বিয়া। চাই থাকক ভিডিঅ'টো গাইজ। এয়া পালোহি বিয়া, আৰু পেণ্ডেলটো কিন্তু বাহিৰৰ পৰা ভালেই লাগিছে। ব'লকচোন ভিতৰলৈ সোমাই যাওঁ। গছজোপা ভাল লাগিছে ন কিবা এটা। দেখাই নাই গাইজ। এই যে ৰাইট চাইডে বহি আছে কইনা হয়। মই যিমান পাৰোঁ অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। আমি আচলতে বিয়া খাবলৈ আহোঁতে মানুহ শেষেই হ'ল আৰু। চাওকচোন চকীবোৰ খালীয়ে আছে। আজি আচলতে বিয়া খাই ইমান দিনৰ মূৰত খাইছোঁ, ভালো লাগিছে এনেকৈ পৰিয়ালৰ লগত আহি। কিমান যে এটা মানে ভাল লাগিছে আৰু চব এনেকৈ লগে ভাগে আহি ফিলিংটোৱে বেলেগ নহয়নে? আৰু এয়া মই যিমান পাৰোঁ দৰাক দেখাবলৈ চেষ্টা কৰিলোঁ, যিহেতু কথা পাতি আছিলে। চ' এই যে গামোচা পিন্ধি আছে এয়াই দৰা হয়, ব্যস্ত আছে।
এতিয়া ফাইনেলি খাবলৈ আহিলোঁ মই আচলতে চাউণ্ডটো নাইকিয়া কৰিছোঁ যিহেতু গান চলি আছিলে কপিৰাইট লাগি যাব পাৰে এয়া বুফে যে দিছে চ' পূৰা আৰু এতিয়া খোৱাহে কথা নহয়নে এনেকৈ যে লাইন পতা হয় জানেনে কেনেকুৱা ফিলিং আহে কওঁ একদম যেন বহুত দিন খাবলৈ পোৱা নাই এইখন মোৰ প্লেট লৈ ল'লোঁ আৰু ফাইনেলি এয়া খানা আহি গ'ল মোৰ প্লেটত খানাটো পিছে ভালেই নহয়নে এয়া চয়নিকাক কৈছোঁ আৰু কি চাই আছোঁ এতিয়া অকল খোৱাহে কথা আৰু চয়নিকাই লাজে লাজে ক'লে অঁ খোৱাহে কথা বুজিছনে এইফালে আমাৰ এয়া আকৌ মই আকৌ মা বুলি ভাবিছিলোঁ এয়া ময়ো পূৰা খাইছোঁ আৰু এয়া চাওকচোন লাগি ধৰিছে তেওঁ কেনেকুৱা পাইছে টেষ্টটো খোৱাহে কথা এয়া মা পূৰা খাইছে আৰু মানুহবোৰে এয়া হিপক কৈছোঁ আমাৰ তই কি মানুহ চাইছ খা আকৌ ঘৰত দেখোন ৰাক্ষকৰ লিখে খাওঁ আৰু এয়া এইফালে আহি গ'ল ৰসগোল্লা এয়া আমাৰ হিপই খাবলৈ লৈছে ময়ো খাবলৈ লৈছোঁ পিছে এইফালে চবেই খাবলৈ লৈছে ৰসগোল্লা আৰু এটা ইনচিডেণ্ট কওঁ দেই বিয়াত জানেনে যেতিয়াই খাই থাকোঁ তেতিয়া কেমেৰামেনটো আহে তাৰপিছত ঠিক একদম ফটোখন তুলি লৈ যায় ইমান লাজ লাগে ন খোৱা সময়ত যে ফটো তুলিব কেতিয়াও নালাগে ন মই তোলাটো বেলেগ বাৰু এয়া ৰাইজে বিয়া চিয়া খালে আৰু খাই আহি বাহিৰত একদম ফটো ছেশ্যন চলি আছে আমাৰ এয়া ফুলখিনি কিন্তু বৰ ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে ন মই বোলো কেপচাৰ কৰি থওঁ এইফালে পূৰা ফটো ছেশ্যন আৰু মই এইফালে যাবলৈ লৈছোঁ মানে গাড়ী বিচাৰি আমি বিয়া খাই আহিলোঁ কেনেকুৱা লাগিলে চয়নিকা বিয়া খাই মজা কেনেকুৱা লাগিলে মজা চাৰি বছৰ খাইছোঁ একদম মোৰ ভাল লাগিলে খানাটো ভালে আছিলে খালি মানে কি হ'ল হেৰি চিকেনটো নাছিলে আৰু হেৰি আছিলে মাটন আছিলে হ'ব আৰু চলি যাব হয় নাই খাই বৈ আহিলোঁ এতিয়া ঘৰত শুই থাকিলে হ'বগৈ আৰু ন ঠিক আছে বাহিৰত খুব বৰষুণ গাইছ বেলেগ বৰষুণ দিছে এতিয়া পামগৈ আৰু এয়া দোকানত কিবা মা বোলে বজাৰ কৰিবলৈ আছিলে কিনি ল'লে বাহিৰত একচুৱেলি দেখিছে চাগে গ্লাছখনত বৰষুণ তাৰপিছতে চয়নিকা আমি নমাব লাগিব ভালকৈ যাবা দেই ভালকৈ যাবা গাড়ীখন ইমানে হিলিছে ভালকৈ যাবা দেই ভালকৈ যাবা এয়া আন্টিয়ে চাই আছে ইমান ওচৰৰ পৰা দেখাইছে এইফালে ঘৰ পাই গ'লোহি আৰু এয়া টিভি চলি আছে তো গাইছ এতিয়া ঘৰ পালোহি এতিয়া কেইটা বাজিছে এতিয়া 10টা বাজিছে নেকি মানে সোনকালে পালোহি এতিয়াহে 10টা বাজিছে এতিয়া কফি খাবলৈ লৈছোঁ কফি চফি খাই ব্ৰাছ চাছ কৰি শুম আৰু এইবোৰ মেকআপ চেকআপ ৰিমুভ কৰিবলৈ আছেই বিশেষ মেকআপ একো কৰা নাই বাৰু একদম চিম্পলকৈ গৈছোঁ সেইফালে টিভি চলি আছে এজ ইউজুৱেল চিৰিয়েল চাই থকা হৈছে তাৰপিছত সেয়াই আৰু বিয়া চিয়া আজি পিছে বহুত দিনৰ মূৰত খালোঁ ভালেই লাগিলে খাই তো গাইছ এতিয়া ব্ৰাছ চাছ ঘঁহি পেলাই শুই যাম আৰু তাৰপিছত বেলেগ এটা ভিডিঅ'ত লগ পাম তো আজি যদি ভিডিঅ'টো চাই ভাল পালে ডু লাইক কমেণ্ট শ্বেয়াৰ আৰু ডোণ্ট ফৰগেট টু বোলে এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল আৰু অসমীয়া ইংলিছ চব আহি গৈছে আৰু কি কৰিব সেয়াই আৰু